वेलकम बैक टू माय यूट्यूब चैनल यूबी रोज। तो आज मैं कृष्णगुरु सेवा आश्रमक जाम गाइस। तो आपनालोকক कृष्णगुरु सेवा आश्रम এটা ক্লিপ দেখাম, ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক গাইস। তো পাৰিলে আপোনালোক আহিব, এমএ পালনাম হৈছে এইবাৰ, শেষে হ'ব এতিয়া, বেছি দিন নাই আৰু 4 দিন মান আছে নেকি। তো গাইস ভিডিওটো স্কিপ নকৰিব। আহিবালো কৃষ্ণগুৰু সেৱা আশ্ৰম। তো আপোনালোকক এটা ক্লিপ দেখাম। মানুহ গাইস, বুঢ়া মানুহ, বহুত দূৰৰ পৰা আহে মানুহ গাইস। এটা মানুহ গাইস, সুধা মানুহ। কৃষ্ণগুৰু আশ্ৰমৰ গেটত আমি প্ৰৱেশ কৰিলোঁ, ভিতৰত সোমাম এতিয়া গাইস। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইস ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে গাইস, ধামাকা হ'বলৈ গৈ আছে। আমি সোমালোঁ কৃষ্ণগুৰুৰ ভিতৰত। তো বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব গাইস। এনেকুৱা লাগে যেন মই জন্মত আহিছোঁ গাইছ। তো গাইছ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। পিছফালে নাজাৰাখিনি চাব নেকি গাইছ? মই বিশেষ একো ক'ব পৰা নাই, ইয়াতে নাম কীৰ্তন চলি আছে। তো আপোনালোকে বেয়া চাই নাপাব আৰু আপোনালোকে পাৰিলে আহিব, একদম জন্মটো তাহাৰ যেন লাগে গাইছ। তো গাইছ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বিশেষ একো ক'ব পৰা নাই গাইছ, নাম কীৰ্তন চলি আছে, হাল্লা হৈ আছে গাইছ, দুনিয়াৰ মানুহ। বিশেষ একো বেয়া চাই নাপাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।